শৰ্মা এই মই যোৱাকালি ৰাতি এটা সপোন দেখিলোঁ, বৰ বেয়াকৈ দেখিলোঁ। আপুনি জ্যোতিষীজনক পঠাই দিবচোন মোৰ ঘৰলৈ। ঠিক আছে 11টা মানত আহি পালে হ'ব দিয়ক। দিয়ক হ'ব দিয়ক। সেই গাছা দুদিনে মাতছি তাড়াতাড়ি যাওঁ। আপুনি আহিলে, আহক বহক। কওকচোন ডাঙৰীয়া, আপোনাৰ কি সমস্যা হ'ল? মোৰ সমস্যাটো হ'ল মানে কি ডাঙৰীয়া, মই যোৱাকালি ৰাতি এটা সপোন দেখিছিলোঁ। সেই সপোনটোত মোৰ দাঁতকেইটা শৰ্মা, এই কথাটোক লৈ কিনে মই বহুত চিন্তিত হৈ আছোঁ, কিন্তু ভাত পানীও খাব পৰা নাই। আকৌ আপুনি বুজাই দিয়কচোন কি মানে অৰ্থটো। আপোনাৰ সপোনটোৰ অৰ্থ এইটোৱে হ'ল যে আপোনাৰ চকুৰ সন্মুখতে আপোনাৰ পৰিয়ালৰ সকলো সদস্য মৰি সাং হৈ যাব। কি কয় আপুনি? আপোনাৰ কথাৰ একো অৰ্থই নাই। ওলাওক আপুনি মোৰ ঘৰৰ পৰা। বুজিছে কলিতা, এই আজি কেইদিনমান আগতে মই এটা সপোন দেখিছিলোঁ। সপোনটোত বহুত চিন্তিত মই এতিয়া, কাৰণ মই খাব পৰা নাই, শুব পৰা নাই, ভালমতে কাম কাজ কৰিব পৰা নাই। বহুত কেইজন জ্যোতিষী আমাৰ ঘৰলৈ মাতিলোঁ, পঢ়িব দিলোঁ ভালকৈ, তেওঁলোকে দিলাক আৰু কথা বতৰা। মোৰ ভাল লগা নাই তেওঁলোকৰ কথা বতৰা। আপুনি এটা দিয়কচোন দিহা, মই কি কৰিব পাৰোঁ। আপুনি এটা কাম কৰক, এই উল্লুবাৰী হয় সেইখিনি জেগাখিনি উল্লুবাৰী হ'ব। উল্লুবাৰী তাত দীপজ্যোতি কলিতা নামৰ এটা জ্যোতিষী আছে, তাতে আপুনি হেৰি কৰক, যাই পেলাই অলপ চাব পাৰে, কিন্তু ভাল মই লাগিব। কালি ৰাতিপুৱা গ'লে পাম ন? কালি মৰ্ণিং পাব চাগে। দিয়ক দেই, ধন্যবাদ ভাই, ধন্যবাদ আপোনাক। মৰ্ণিং যাব বহুত ধন্যবাদ। তে ডাঙৰীয়া, মই যাওঁ দিয়ক। যাব। আপুনি কথাটো পাতি মোক জনাব, আৰু মোৰ নামটোও ক'ব পাৰিব আপুনি, মোক চিনি পায় জ্যোতিষীজনে। যাব। ঠিক আছে দিয়ক। বৰুৱা কওক। হয় নাই একচুৱেলি আজি টাইমটো নহ'ব, মোৰ আজি এপইণ্টমেণ্ট আছে। য়েছ অ'কে ছাৰ, আপোনাক লগ কৰিব মানুহ এজন আহিছিল। আহিব দিয়া। দাদা আহক। গুড মৰ্ণিং কলিতা। মৰ্ণিং প্লিজ চিট। থেংক ইউ। হয় কওকচোন, কিদৰে আপোনাক মই সহায় কৰিব পাৰোঁ? পালোঁ যে আপোনাৰ সপোনটোৰ অৰ্থ হ'ল যে আপোনাৰ পৰিয়ালতকৈ আপোনাৰ আয়ুস ৰেখাডাল বেছি দীঘল। আপোনাৰ পৰিয়ালৰ সকলো সদস্যতকৈ আপুনি বেছি দিন জীয়াই থাকিব, সপোনটো সেইটোৱে বুজাইছে। আপুনি চিন্তা কৰিবলৈ একো নাই।
আপোনাৰ পৰা সমস্যাটোৰ সমাধান পাই কিনে মই নথয়ানন্দিত হ'লোঁ। মই বহুকেইজনৰ তাতে সুধিছিলোঁ, বহুকেইজনে বেলেগ বেলেগকৈ ক'লা। তাৰপিছত আমাৰ লগৰে ডাঙৰীয়া দেৱে আপোনাৰ কথাটো ক'লে, তেতিয়া মই আপোনাৰ তালৈকে আপোনাক আহিলোঁ। কলিতা কৈছিলে ন? অঁ, কলিতাই কৈছে। তেখেতক লাষ্ট চানডে মই লগ কৰিছিলোঁ আৰু ভাল চিনাকি মোৰ তেখেত, মোৰ তাত আহে মাজে মাজে। তেখেতে মোক ক'লাক যি আপোনাৰ তালৈকে আহক, আপুনি পাৰিব আৰু। মই সেইমতে আহিলোঁ, আহিছোঁ দিয়ক। ঠিক আছে এদিন যাম।